বজাইছা তুমি বজাইছা নেকি এ হেল্ল' সুপ্ৰভাত অসমবাসী ৰাইজ মই এতিয়া বৰ্তমান আছো আমাৰ পুৰণা ঘৰখনত আৰু আমি ৰাতিপুৱাৰ প্ৰথম চাহ কাপ খাই উঠিলো আৰু এতিয়া সববোৰ কামে কামে লাগি গৈছে আইতা অলপ আইতাৰ ঘৰৰ কাম কৰি আছে সব মোৰ ঘৰ ঝাৰু দি পুৰা আজৰি হলো আৰু এতিয়া খুৰাৰ কামত লাগি আছে কি কৰি আছে আপোনালোকক বাৰু দেখাই আছো বলক চাও আৰু আমাৰ এইটো এই মাত্ৰ শুই উঠিছেহে আইতা একদম ফেভাৰিট নাতিনীয়েকক যোগাৰ ধৰি আছে বাবু এইফালে চাই স্মাইল শুই উঠি আহিছে মাত্ৰ 5 মিনিট আগত আৰু এতিয়া খাব বহিলেহি খোৱাটো মেইন তাৰ এয়া আমাৰ সৰু খুৰা ধানৰ কামত লাগি আছে আমাৰ ভাইটি দাদা একদম সৰু খুৰাজন ভাইটি এটাক দেখাই দিছো মই কৈছো ওলাবা সৰু খুৰাটো ধানৰ কামত লাগি আছে এইটো গুঠমে বিজয় মামা ককা আহি আছে পুৰা মাৰি আছো এয়া আমাৰ মামা ককা ক'ৰ পৰা আহিলে মামা ককা মহা ৰগৰ কৈ থাকে একদম এইবিলাক আইতাৰ সম্পত্তি সেয়া আমাৰ পটবাৰ মাক আমি আইতা বুলি মাতো আৰু লগতে মামী আইতা আহি আছে অলপ আগতে দেখুৱা মামা ককাজনৰ পত্নী ক'ৰ পৰা আহিলে হয় নেকি তহঁতে কি আম লৈ আহিলি নেকি আজি পিছে তই বজাৰ যাব পৰা হৈছা এক মোনা লৈ আনিছে সেইটোৱেতো এইটো হৈছে আমাৰ ভঁৰাল ঘৰটো ইয়াতে যেতিয়া আমাৰ ককা আছিলে তেতিয়া ককাই সদায় ৰাতিপুৱা গধূলি গা পা ধুই ইয়াতে ককাই ধূপ ধূনা দিয়ে কিন্তু এতিয়াতো ককা নাই তথাপিও আৰু ৰাতিপুৱাৰ পৰাই দেখি মোৰ ককালে ইমান মনত পৰিছে ককা থকা হয় এতিয়া তিতি বুঢ়ী আহি ইয়াতে ধূপ ধূনা দিলেহেঁতেন কিমান ভাল লাগিছিল দেখিবলৈ বহুত বেছি মনত পৰিছে আৰু আগতে আমাৰ এইখিনিতে এটা ঘৰ আছিলে কিন্তু আজু এতিয়া ঢুকুৱাৰ পিছত আৰু খুৰাহঁত জাৰকৈ গুচি যোৱাৰ পিছত এই ঘৰটো ভাঙি দিয়া হ'ল আৰু এতিয়া মানুহবোৰ ইয়াতেই থাকে আৰু সেয়া দেখিছে আপোনালোকে আম পকি আছে গছত আমাৰ বাৰীত বিভিন্ন ধৰণৰ আম গছ আছে লগতে তামোল নাৰিকল এইবোৰ গছো আছে এইবোৰ আজু এতিয়া ককাহঁতে ৰোৱা এইবোৰ গছ এজোপা মালহী আম খাবলৈ খুব টেষ্টি আছিলে বহুত ডাঙৰ ডাঙৰ হয় কিন্তু এতিয়া মানে পোক লাগিছে আৰু এইফালে কঁঠালৰ গছ আছে আমৰ গছ নাৰিকলৰ গছ এইবোৰো আছে কিন্তু যিমান যি হলেও ককা নাই যে গতিকে ঘৰখন বহুত খালি খালি লাগে ককাই মোক বহুত বেছি মৰম কৰিছিলে আৰু এইবোৰ ককায়ে ৰোৱা আম কঁঠাল এইবোৰৰ গছ এয়া গছত কঁঠাল লাগিয়ে আছে আপোনালোকে দেখিছে আৰু খাবলৈও বহুত মিঠা আৰু আমি যেতিয়া সৰু আছিলো তেতিয়া আমি এইটো ঘৰতে আছিলো কিন্তু মই চাগে 6 বছৰমান 7 বছৰমান বয়সতে আমি চন্দ্ৰপুৰলৈ গুচি গলো আৰু তাৰ পিছত ইয়াতে ককা আছিলে কিন্তু এতিয়া ককাও নাই গতিকে ঘৰৰ অৱস্থা এনেকুৱা হৈ গৈছে আৰু মানুহ থকা নহয় ভাঙি দিছে ঘৰটো নহলে বহুত খালি খালি উকা লাগি থাকে যে আৰু ইয়াতে এনেদৰে বাইক চাইক গাড়ী চাৰিবোৰ থৈ দিছে খুৰাহঁতৰ গাড়ীবোৰ এনেদৰে থৈ দিয়া হৈছে আৰু এইখন হৈছে আমাৰ ঘৰৰ পিছফালৰ বাৰীখন তামোল নাৰিকল আম কঁঠাল এইবোৰ ফল মূলৰ বাগানখন আৰু আমি বাৰী বুলি যিটো কওঁ গাঁৱলীয়া ভাষাত এনেদৰে আম গছৰ ঠানিও কাটি থৈ দিয়া হৈছে এইখনে হৈছে আমাৰ ককা আইতাৰ ঘৰখন যিমানখিনি পাৰো আপোনালোকক দেখুৱালোৱে কেনেকুৱা পালে আপোনালোকে নিশ্চয় ক'ব মোক এতিয়া আমি আম খাম আইতা আম কাটি থৈ দিছে পুৰা আমৰ গছৰ তলতে বহি লৈছো এইখিনিতে ধুনীয়া বতাহ মাৰি থাকে চামেলি দিমে মই সেইটোৱে দিম আমাৰ চামেলি মেম চাওক তাৰ কভাৰ পিক চাওক আকৌ দুইটা এতিয়া আম খাম লাজতে এতিয়া ছোৱালী মুখ ওলাব দে তই হেল্ল' কৰি দি নামটো ভাল লাগিছে নে নামটো মেলি মেম চাওক নুজুকাই দে ইমান ভাল লগা আপিটো কোনে নুজুকাব ন এতিয়া আম খাব লাগে চামিনী আম খা
এয়া আইতাই কলপাতত কচু আৰু মেচিনটো ধুনীয়াকৈ ভাপত সিজাইছে আৰু যিটো খাবলৈ বহুত টেষ্টি হয় এবাৰ খালে একদম লোভৰ পানী পৰিয়ে থাকিব আৰু এয়া মই জলকীয়া নিমখ তেল এইবোৰ দি ধুনীয়াকৈ পিটিকি লৈছোঁ খাবলৈ বহুত টেষ্টি আপোনালোকেও খাই চাবচোন হেল্ল' গাইছ আমি এতিয়া আইতাই মই অকণমান ৰাস্তাই ফুৰিবলৈ আহিছোঁ বহুত গৰম পৰিছে আৰু এতিয়া আমাৰ গাঁওখনৰ অলপমান কিছুমান দৃশ্যও চেঞ্জ হৈছে ৰাস্তা ভাল হৈছে দলং চলং ভাল হৈছে চ' ইভিনিং আহিছোঁ আৰু অলপমান ফুৰিবলৈ আৰু আপোনালোকক দেখাই আছোঁ বাৰু অঁ ফুল গছ এজোপা আছে দলঙৰ ওচৰত গাইছ এয়া হৈছে আমাৰ গাঁৱৰ LP স্কুলখন আৰু সেইফালে মই আইতাই যে কৈছিলে ৰোৱা গছজোপা আছে যোনটো গছজোপা মই ককাৰ লগত ৰুইছিলোঁ আৰু খুব ভাল লাগিছে আজি 3 বছৰমান আগত ৰুইছিলোঁ আৰু এতিয়া গছজোপা ডাঙৰ হৈ উঠিছে আৰু সেইখন হৈছে আমাৰ মাৰ অংগনবাদী স্কুলখন তাৰ ওচৰতে আছে বিহু মঞ্চখন আৰু এয়া ভণ্টি 3জনী দেখিছেনে তাহাঁতি আহি ইয়াতে এনেদৰে বহি আছে আৰু গধূলি সময়ত ইয়াতে বহিবলৈ খুব ভাল লাগে বহুত মানুহ আহে ইয়াতে বহিবৰ বাবে আৰু এয়া দলংখন বহুত দিন লাগি থকাৰ পিছত ফাইনেলি এইখন দলং হ'ল আগতে কাঠৰ দলং এখন আছিলে আৰু যাৰ বাবে মানুহৰ বহুত বেছি অসুবিধা হৈছিলে অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হৈছিলে ইভেন চনকাত মানুহ ইফালে দিয়ে যায় চনকাৰ পৰা মোৰ লগৰ চকৰবোৰো আহে গুৱাহাটীৰ পৰা তাহাঁতেও গৈছিলে যে দলংখনৰ কাৰণে প্ৰব্লেম পায় বাট এতিয়া ৰিচেণ্টলি আহি গৈছে আৰু তাহাঁতেও খুব ভাল পাইছে যে দলংখন ইমান ধুনীয়াকৈ হ'ল আৰু এই জানটো দেখিছেনে ইয়াতে সৰুতে আমি সাঁতুৰিছিলোঁ পুতুলি তাৰপিছত পুনি এনেকৈ মোৰ লগ কিছুমান আছিলে তাহাঁতৰ লগত সাঁতুৰিছিলোঁ এই কৰিছিলোঁ খুব ভাল লাগিছিলে আৰু ধুনীয়া এটা নেচাৰেল পৰিৱেশ থাকিও খুব ভাল লাগে আৰু বাৰিষাৰ টাইমত ইয়াতে বহুত মানুহ হয় ইয়াতে মানুহে মাছ মৰা চাবলৈ আহে আৰু বতাহ চতাহ মাৰি থাকে খুব ভাল লাগে থাকিবলৈ আমি যোৱাকালি গধূলি ফুৰিবলৈ আহিছিলোঁ কিন্তু আন্ধাৰ হোৱাৰ বাবে ভিডিঅ' কৰা নহ'ল চামেলি মাইনাৰ মাক পদ্মা আমি গোটেইকেইজনী আহিছিলোঁ আৰু আমাৰ ঔগুৰি গাঁৱৰ এই নেচাৰেল ভিউটো দেখি আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবচোন গম পাইছে এই মোবাইলটো কাৰণে কি আনিছে তুমি লাষ্টটো আহিছে তাৰ বজাইছা তুমি বজাইছা নেকি বজাইছা বাবা বাবা বজাইছা আয়ো হাঁহি দিছা দে অঁ দি দিম ইউটিউবত অঁ বজোৱা অঁ এ বাবা বজোৱা 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 মানুহ একে দেখি হাঁহি দিয়ে মুহাব ই মানুহ হাঁহি দিয়ে আকৌ লাজু লাগে ন অকমান লাজু লাগে ন এয়া ইফালে আমাৰ আইতা আমামাহঁতৰ ঘৰত আহিছো এইজনী আমাৰ আমামাই আইতা সেইপিনে বহি আছে এইজনী আমামাই মামী আইতা মই আমামা বুলি মাতো সৰুৰ পৰা লৈ ডাঙৰ কৰা এয়া মামা ককা দেউতাৰ সৰু মোমাইক দেই হ'ল বাবু ই আছে এইফালে এইটো আমাৰ টিকিলাটো আমাৰ এইটো মোৰ খুৰাৰ ল'ৰা মলয় দাদাৰ ল'ৰা আৰু ইয়াৰ মাকজনী মোৰ লগৰ আমি সৰুতে খেলা একেলগে
একদম নলগলে লগা বান্ধৱী আছিল তাই মোৰ আৰু সিপিনে আমাৰ আইতাকটোতো চবে চিনি পাইছে আইতাক দেখাইছে আৰু মোৰ লগৰজনীকো বাৰু দেখাই দিম তাই পাকঘৰত আছে এয়া ল'ৰা একদম পুৰা নাগাৰা বজোৱাত বিজি ল'ৰা হাঁহি দেখিছেনে নাই টাটা যাওঁ দেই টাটা 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 বাই বাই যাওঁ দেই হাঁহি হাঁহি খালি হাঁহি তোমাক টাটা নিদিয়ে বুন্দা পিছে পিছে বুন্দি এইখন চকীতে বহি আছিল মই দেখা পাই পলাইছে তাৰ পৰা বহিব দিছে দেখিছা এক্সপেক্ট মই এতিয়া কৰিডৰতে বহি আছো আমাৰ কৰিডৰৰ খিনিতে ইমান ধুনীয়া বতাহ আহি আছে নহয় বাৰীৰ সেইটো ফালে জানটো আছে দলঙৰ পৰা যে আপোনালোকক দেখাই দিছিলো জানটো আছে বাবে মানে যোনটো বতাহ ন সেই বতাহটো বহুত ঠাণ্ডা মানে পানীৰ বতাহটো যোনটো ঠাণ্ডা ঠাণ্ডা সেইটো বতাহ আছে আমাৰ তাতে বতাহ মাৰে বতাহটোতকে মানে ইয়াৰ বতাহটো বেছি ঠাণ্ডা মানে যাৰ সেইপিনেতো বতাহ চতাহ কমে মাৰে কিন্তু ইয়াতে গছ চছ বহুত আছে বাৰীৰ পৰা বতাহটো ফ্ৰেছ বতাহটো পুৰা লাগি যায় খুব ধুনীয়া একদম লাগিছে আৰু ইয়াতে আহি বহি লৈছো অকমান সময় পুৰা দেহা খাত পৰি যোৱা বতাহ সেইপিনে আমাৰ মানুহবোৰ কামত লাগি আছে সেইটো পংকজ দাদা কিবা কৰি আছে আৰু ফেন নহ'লেও কথা নাই আৰু বাবু ফেনৰ তলত বহি আছে মই আকৌ ইয়াতে বহি লৈছো অলপ সময় ধুনীয়া লাগিছে আগতে জানটি যে দেখাইছিলো তেতিয়া নদীৰ দলঙৰ পৰা তাতে আমি সৰুতে পুৰা সাঁতুৰিছিলো আৰু মোৰ লগৰ এনেকৈ আছিলে কেইজনীমান সিহঁতৰ লগতে পুৰা সাঁতুৰিছিলো একেলগে ইপাৰ সিপাৰ হৈছিলো আমি পুৰা বানপানী টাইমতো পুৰা বহুত ভাল লাগিছিলে পুৰা ইপাৰ সিপাৰ হৈ যায় পানী দি জল জলিয়াই থাকে মজা লাগিছে ইয়াতে কৰিডৰতে আইতা বহি থাকে আৰু অকলে অকলে মানুহজনে নহ'লে এতিয়া আমি আছো চব ভাল লাগি আছে কিন্তু চববোৰ বিজি হৈ আছে বাৰু আজি আইতালত ফুৰিবলৈ গৈ আমি মামা ককাহঁতৰ ঘৰে গৈ পালো ডাঙৰ মামাহঁতৰ ঘৰতো সোমাইছিলো সৰু মামাহঁতৰ ঘৰতো সোমালো মাতি থাকে কিন্তু অহা নহয় বহুত বেছি মাতি থাকে সেইকাৰণে দেউতাহঁতো যাবলৈ দিলে আৰু তো গৈ আহিলো খুব ভাল লাগিলে লগ পালো বহুত দিনৰ মূৰত সৰুতে মই প্ৰায় তাতে ডাঙৰ হোৱা বুলি ক'ব পাৰি আৰু মায়ে পথাৰত যায় আৰু তাতে মোক থৈ গুচি যায় চ' সেনেকে তাতে ডাঙৰ দীঘল হৈছিলো আৰু তাতে তেতিয়া পেহী চেহীহঁতো আছিলে গোটেই ৰাখিবলৈ একো অসুবিধা নাছিলে আৰু চ' সেনেকে আছিলে আৰু খুব ভাল লাগিলে আজি ইভিনিংটো ডাঙৰ মামাহঁতৰ ঘৰতো এটা বাবু আছে আৰু সৰু মামাহঁতৰ ঘৰতো এটা বাবু আছে ডাঙৰ মামাহঁতৰ বাবুটো অলপমান ডাঙৰ হৈছে ডাঙৰ খুৰাৰ ল'ৰাজন কিন্তু মানে মই ভিডিঅ' চিডিঅ' কৰাই নহ'ল তাৰ লগতে এনেকৈ খেলি চেলি থাকিলো ইফাল সিফাল কৰি থাকিলো খুৰাটোৰ লগত কথা চথা পাতি গুচি গ'ল আকৌ ইপিনে ইয়াতে আহোঁতে ইটোতো মানে সৰু হৈ আছে ন ই বেছি মানে হেৰিবোৰ কৰি আছে যে সেইকাৰণে তাৰ অলপমান ভিডিঅ' চিডিঅ' কৰিলো আৰু নাগাৰা চাগাৰা বজাই থকা আপোনালোকেতো দেখাইছে বহুত মৰম লগা হৈছে তাৰ লগত মানে আৰু থাকিবলৈ মন গৈছে কিন্তু থকা নহ'ল আৰু থাকিবলৈ বহুত জোৰ কৰিছিলে চ' পিছত কেতিয়াবা আহিব লাগিব খুৰাই আনিমগৈ বুলি কৈছে আৰু চ' তেতিয়া পৰা এদিন আপোনালোকে টিকলাটোক দেখা পাব বহুত মৰম লগা ন টিকলাটো আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে দেখি ডাঙৰ মামা ককাৰ বাবুটোও বহুত মৰম লগা মানে ডাঙৰ খুৰাৰ মুকেশ খুৰাৰ বাবুটোও বহুত মৰম লগা আৰু সিমান মৰমত কথাবোৰ কয় নহয় তাক ভিডিঅ'ত উঠোৱা নহ'ল বাৰু পিছত কেতিয়াবা আপোনালোকক তাকো দেখাম বাৰু সিও মৰম লগা হৈ উঠিছে সামুজাই আছা মুনু মুনু সামুজাই আছা তুমি সৰুতে মই লৈ লৈ ডাঙৰ কৰিলো এতিয়া মোকেই চিনি নাপায় তাই বস্তাৰ ওপৰত ধানৰ বস্তাৰ ওপৰত বহি আছে ধানৰ বস্তাৰ ওপৰত বহি আছে আৰু এতিয়া মই ভাত বনাই আছো আইতাক আজি অলপমান ৰেষ্ট দিছো আৰু মই বনাওঁ আইতাই কিবা বেলেগ কাম কৰি আছে আৰু দিনটোতো গাঁৱৰ ঘৰতো দিনটো কিবা কিবি কাম থাকে আৰু মইতো নাহোৱে অহা বহুত বেছি কম হয় গুৱাহাটীতে থকা হয় চ' সেইকাৰণে যিহেতু আহিছোঁ আজি এসাঁজ আইতাক মই আকৌ খুৱাই বুলি ভাবিছোঁ আৰু যিহেতু আজি মই মাছ মাংস এখন নাখাওঁ গতিকে মই নিৰামিষ বনাই আছোঁ একদম চিম্পল ৰেচিপি আৰু দেখাই আছোঁ আপোনালোকক এতিয়া মই কি ৰান্ধি আছোঁ এয়া মোৰ দাইল পুৰা উতলি আছে অলপ সময় পিছতে দাইলখিনি নমাব পৰা হৈ যাব আৰু লগতে মই লেচেৰা ভাজিছোঁ লেচেৰাখিনি ভাজা ষ্টাৰ্ট দি আছোঁ অলপ ভাজিব লাগিব লেচেৰাখিনি চ' এয়াই চিম্পল খানা আজিৰ মই এয়া বনাই আছোঁ এতিয়া জুইত বনোৱা নাই আৰু মই গেছতে বনালোঁ আইতাই জুইত বনাই আৰু টেষ্টি সেইকাৰণে বেছি হয় আইতাৰ হাতৰ খানাবোৰ চ' সেই আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিছোঁ আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে আপোনালোকৰ আমাৰ গাঁৱৰ পুৰণা ঘৰখন চাই মেলি বিলৰ দিনটো গৰমত এনেই ইটো কৰি মেলি আছিলোঁ বিলৰ আইতাৰ লগতে লাগি আছিলোঁ আৰু লগৰো এনেকৈ ইটো আহিছিলে চ' সিহঁতৰ তাতে কথা চথা পাতি তেনেকৈ থাকিলোঁ আৰু বহুত যিহেতু গৰম পৰিছিলে চ' এই আৰু
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভালকৈ থাকিব, সুৰক্ষিত থাকিব। জয়ে অসমৰ পুনৰ নতুন এটা ভিডিঅ'ত লৈ আপোনালোকক মই লগ পাই আছোঁ। বাই বাই। Thank you so much for watching my video.